নমস্কাৰ বন্ধুসকল, ৰিয়ান পৰাগে ফাৰ্ষ্ট ক্লাছ ক্ৰিকেটত অতি সুন্দৰ পাৰফৰ্মেঞ্চ কৰি আছে। ৰঞ্জিত ট্ৰফীকে ধৰি বিজয় হাজাৰ ট্ৰফীতো অতি সুন্দৰ পাৰফৰ্মেঞ্চ কৰিছে আৰু তেওঁৰ সমগ্ৰ ভাৰততে চৰ্চা হ'বলৈ ধৰিছে। মিডিয়াৰ সন্মুখত ৰিয়ান পৰাগে কি মন্তব্য কৰিলে সকলো বিস্তাৰিতভাৱে আলোচনা কৰিম। তাৰ আগতে আপোনালোকৰ ওচৰত এটা অনুৰোধ, ভিডিঅ'খন লাষ্টত গেলি চাই থাকিব আৰু ৰিয়ান পৰাগক যদি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। তেন্তে বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। ভাৰতত ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰাটো সহজ, কিন্তু প্ৰদৰ্শন কৰাৰ কাৰণে যিটো চাপ থাকে সেইটোৰ সন্মুখীন হোৱাটো বহুত কষ্টকৰ। মই এতিয়া ভাৰতীয় টীমত স্থান লাভ কৰা নাই, কিন্তু 3 মাহ বা 3 বছৰৰ ভিতৰত নিশ্চয় স্থান দখল কৰিব চেষ্টা কৰিম আৰু এদিন স্থান পাম বুলি আশাবাদী। ৰিয়ান পৰাগে এনেকৈ মন্তব্য কৰিলে মিডিয়াৰ সন্মুখত। তো এই আছিল ভিডিঅ'খনত কেনে লাগিলে কমেণ্ট কৰি জনাব। ধন্যবাদ।